নমস্কাৰ জয় কুকিং ভিডিঅ' লৈ মই লৈছো আপোনালোকৰ ওচৰলৈ বানানা টফিক ৰেচিপি ভিডিঅ' আশা কৰিছো যে এই ৰেচিপি ভিডিঅ'টো আপোনালোকে সকলোৱে সম্পূৰ্ণভাৱে মোৰ ভিডিঅ'টো চাই দেৰি নকৰি বলক ৰেচিপিটো বনাবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ মই লৈলো 5 পিস চেনিকল বানানা টফি বনাবলৈ আৰু চেনিকলখিনি গুচাই ল'ম কৰ্ণফ্লাৱাৰ লৈলো 1 বাটি যিমানটো প্ৰয়োজন হয় সিমানটো লৈ ল'ম বেটাৰ বনাবলৈ চকলেট সস লৈলো 40 ml ফ্ৰেছ ক্ৰীম আধা কাপ লৈ লৈছো চেনি লৈ ললো 100 গ্ৰাম ময়দা লৈলো 1 বাটি যিমানটো প্ৰয়োজন হয় সিমানটো লৈ ল'ম এপিস কৰি পেলাই গুটে কলকিটা গুচাই ল'ম এয়া মই 2 পিস কল গুচাই ললো এনেকৈ গুটে কলখিনি গুচাই ল'ম চেনি কল গুটেখিনি গুচাই ললো আৰু প্লেট এখনত উঠাই ললো চেনি কলখিনি আৰু এপিস চেনি কলক মই 2 পিস কৰি কাটি লৈছো আৰু এনেকৈ গুটেখিনি কাটি ল'ম এয়া মই কাটি ললো গুটেখিনি আৰু প্লেট এখনত উঠাই ললো চেনি কলখিনি ষ্টিলৰ বাটি এটা লৈ ললো 3 চামুচ মান ময়দা পাউডাৰ ঢালি লৈছো আৰু 3 চামুচ মান কৰ্ণফ্লাৱাৰ পাউডাৰ ঢালি ল'ম 3 চামুচ ময়দা ঢালি লোৱাৰ পিছত 3 চামুচ কৰ্ণফ্লাৱাৰ ঢালি লৈছো আধা চামুচ মান বেকিং পাউডাৰ লৈ পেলাই ঢালি লৈছো আৰু কেৰাহীটোত মই 1.5 লিটাৰ তেল আগতীয়াকৈ বহাই থৈছো কম ষ্টিম কৰি পেলাই ৰিফাইন তেলখিনি গৰম হৈ থাকক ৰিফাইন তেলখিনি গৰম হৈ থাকোতে মই লৈলো এবাটি পানী লৈ পেলাই অকমানকৈ ঢালি লৈছো ময়দা আৰু কৰ্ণফ্লাৱাৰ পাউডাৰখিনিত আৰু চামুচ এখন লৈ পেলাই মই ময়দা আৰু কৰ্ণফ্লাৱাৰ পাউডাৰখিনি গুলি লৈছো আৰু বেটাৰ বনাই লৈছো আৰু অকমান পানী দি পেলাই অকমানকৈ গুলি লৈছো চামুচখনে দি পেলাই ভালকৈ মিলাই ললো বেটাৰখিনি আৰু চেনি চামুচ লৈ পেলাই ঢালি লৈছো আৰু চেনিখিনিও চামুচখনেৰে দি মিলাই লৈছো ভালকৈ আপোনালোকে বেটাৰখিনি বেছি পাতলো নকৰিব বেছি ডাঠো নকৰিব আঙুলিটো দিলে যেনেকৈ আঙুলিটো ডাঠকৈ লাগি আহে সেনেকৈ বনাই ল'ব বেটাৰখিনি এতিয়া মই কলখিনি লৈ ঢালি লৈছোঁ আৰু এনেকৈ গোটেই কলখিনি ঢালি লৈ ফ্ৰাই কৰি ল'ম বেটাৰখিনি লগাই তেলত ৰিফাইন তেলখিনি মই আগতীয়াকৈ গৰম কৰি থৈছিলোঁ আৰু কলখিনি জুবিয়াই বেটাৰখিনিত এপিচ কৰি পেলাই তেলত এৰি লৈছোঁ আৰু এৰি লৈ ফ্ৰাই কৰি ল'ম কলখিনিত ভালকৈ বেটাৰখিনি লগাই পেলাই এপিচ কৰি পেলাই গোটেই কলখিনি তেলত ফ্ৰাই কৰি ল'ম আৰু এপিচ কৰি পেলাই এৰি লৈছোঁ তেলত খন্তি এখন লৈ ল'লোঁ খন্তিখন লৈ পেলাই লৰাই লৈছোঁ অকণমান সময় লৈ আৰু 2 মিনিটমান ফ্ৰাই কৰি ল'ম কলখিনি 2 মিনিটত ফ্ৰাই কৰাৰ পিছত আপোনালোকে দেখি পাইছে গল্ডেন টাইপ কালাৰ আহি গ'ল আৰু ঝাঁঝা এখন লৈ পেলাই ওলাই লৈছোঁ প্লেট এখনত কলখিনি চৌকাৰ ওপৰত নন ষ্টিক ফাইভেন এটা বহাই ল'লোঁ আৰু ফাইভেনটো অকণমান সময়লৈ গৰম কৰি লৈছোঁ চেনি লৈ ল'লোঁ 100 গ্ৰাম লৈ পেলাই ঢালি লৈছোঁ চেনিখিনি ঢালি পেলাই কাঠৰ খন্তি এখন লৈ ল'লোঁ আৰু চেনিখিনি লৰাই লৈ ভাজি লৈছোঁ আৰু চেনিখিনি যেতিয়ালৈকে কেৰিমেল হৈ নাযায় তেতিয়ালৈকে ভাজি ল'ম চেনিখিনি আপোনালোকে দেখি পাইছে গলি গ'লকৈ চেনিখিনি গলি পেলাই কেৰিমেল হৈ গৈছে আৰু চকলেট সস লৈ ল'লোঁ মই 40 ml লৈ পেলাই ঢালি লৈছোঁ আৰু মিলাই লৈছোঁ চকলেট সসখিনি এতিয়া মই কলখিনি লৈ পেলাই ঢালি লৈছোঁ আৰু কলখিনিৰ লগত ভালকৈ মিলাই লৈছোঁ কেৰিমেলখিনি আধা বাটিমান কিউব আইচ লৈ পেলাই ঢালি লৈছোঁ কলখিনি আইচত আৰু চামুচ এখনেৰে দি পেলাই মিলাই লৈছোঁ আইচত কলখিনি এপিচ কল উঠাই পেলাই দেখুৱাইছোঁ আপোনালোক কিমান ক্ৰিস্পি হৈছে কলটো আৰু প্লেট এখন লৈ লৈছোঁ প্লেটখনত উলিয়াই লৈছোঁ আৰু আইচত মই চুবিয়াই প্লেটখনত উলিয়াই ল'ম আৰু গোটেইখিনি এইদৰে উলিয়াই ল'লোঁ প্লেট এখনত চক পিনাট বাটাৰ লৈ ল'লোঁ 2 চামুচ গাৰ্নিছ কৰি লৈছোঁ আৰু ফ্ৰেছ ক্ৰীম লৈ ল'লোঁ এচামুচ আৰু ক্ৰীমখিনি দিও গাৰ্নিছ কৰি লৈছোঁ বানানা টফিকখিনিক অলপ কৰি পেলাই গোটেইখিনিত মই ক্ৰীম লগাই দিলোঁ চক আৰু দেখিবলৈ বহুতে সুন্দৰ লাগিছে এই ৰেচিপিটো 2 চামুচ হানি লৈ ল'লোঁ হানি লৈ পেলাই ওপৰৰ পৰা ঢালি লৈছোঁ কাঠবাদাম লৈ ল'লোঁ 2 পিচ আৰু দীঘলকৈ কাঠবাদামখিনি কাটি লৈ ওপৰত গাৰ্নিছ কৰি লৈছোঁ 2 চামুচ জেলি লৈ গাৰ্নিছ কৰি ল'লোঁ বানানা টফিকৰ ওপৰত আৰু 2টা বাদাম লৈ দীঘলকৈ কাটি লৈ গাৰ্নিছ কৰি লৈছোঁ বানানা টফি ৰেচিপি ভিডিঅ'টো যদি আপোনালোকৰ সকলোকে ভাল লাগে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকন ঘণ্টিটো প্ৰেছ কৰিবলৈ নাপাহৰিব পুনৰবাৰ আপোনালোকৰ মাজলৈ আৰু এটা ৰেচিপি ভিডিঅ'লৈ মই হাজিৰ হ'মি বানানা টফি ৰেচিপি ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে আপোনালোকৰ সকলোকে মোৰ ফালৰ পৰা বহুত ধন্যবাদ থাকিলে